আজি এই ভিডিওত আমি আলোচনা কৰিব বিচাৰিছো গুৱাহাটী ইউনিভাৰ্চিটিৰ এখন লেটেষ্ট নোটিফিকেশনৰ বিষয়ে আশা কৰো আপোনালোকে এই ভিডিওটোৰ জৰিয়তে কিছু পৰিমাণে হলেও উপকৃত হ'ব কিন্তু ভিডিওটোৰ আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে অনুগ্ৰহ কৰি ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আপোনালোকেও জানে যে মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ তথা ইনফৰ্মেটিভ ভিডিওবিলাক লৈ থাকো গতিকে এতিয়া হকচোন আজি আমি মূল ভিডিওটো আৰম্ভ কৰো হে গাইস এই বেচলে ইউটিউব চেনেলৰ এটা ফ্ৰেছ ভিডিওলৈকে মই জৰিবলৈ তাই আপোনালোকক স্বাগতম জনাইছো So, আপোনালোকে যদি লেটেষ্ট নোটিফিকেশনত আহে অহাৰ পিছত ইয়াত যে পাব এটো গুৱাহাটী ইউনিভাৰ্চিটি shall remain closed till June 16, 2021 এই নোটিফিকেশনৰ কথা আজি আমি এই ভিডিওটোত আলোচনা কৰিব বিচাৰিছো এইখন মই এতিয়া আপোনালোকৰ আগতে ডাউনলোড কৰি লম লৈ কিনে আপোনালোকৰ ইয়াত কি মূল কথা কোৱা হৈছে তাৰ বিষয়ে আমি এই ভিডিওটোত আলোচনা কৰিম কোৱা হৈছে যে আপোনালোকৰ 4 জুনত এখন নতুন এছঅপি দিছে আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি আৰু এই যি SOP বা অৰ্ডাৰ যে নকক আপোনালোকে এই অৰ্ডাৰ মতে আপোনালোকৰ সকলো বিলাক যি ইনষ্টিটিউচন আছে ইনষ্টিটিউচন হম এডুকেশনাল হক বা নন এডুকেশনাল হক সকলো বিলাক আপোনালোকৰ 16 জুনলৈকে বন্ধ ৰাখিব লাগিব হে গুৱাহাটী ইউনিভাৰ্চিটিও আপোনালোকৰ 16 জুনলৈকে বন্ধ ৰাখিব কিন্তু ইয়াত কৈছে যে যি আৰ্জেন্ট আৰু ইমাৰ্জেন্সি ওয়াৰ্ক আছে হে সকলো বিলাক চলি থাকিব অৰ্থাৎ আপোনালোকৰ পৰীক্ষা ৰিলেটেড যোনবিলাক কাম আছে বা অন্য যিবিলাক কাম আছে ইমার্জেন্সি বা আর্জেন্ট যেটো নকৰিলে নহয় হে সকলো বিলাক আপোনালোকৰ চলি থাকিব ইয়াত আপোনালোকৰ পৰীক্ষাৰ কথাও দিছে পৰীক্ষাৰ কথা লিখিছে যে দা এক্সামিনেশন বিং এসেনশিয়াল উইল গো on as schedule and faculty members officers employees whose service are unavailable for the purpose may visit the university as and when required অৰ্থাৎ যিসকল ফেকাল্টি মেম্বাৰ অফিচাৰ হক বা কৰ্মচাৰী হক যে পৰীক্ষাৰ লগত নিয়োজিত হৈছে তেওঁলোকে যেতিয়াই বিচাৰে বা যেতিয়া প্ৰয়োজন হয় তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিলৈকে যাব পাৰিব দা কনসাৰ্ন হেডছ অফ দা ডিপাৰ্টমেন্ট কন্ট্ৰোলিং অফিচাৰ্স আৰ অথৰাইজড টু কল সাচ পাৰসন এজ নেসেসাৰী অৰ্থাৎ এনেকুৱা যে ব্যক্তি থাকিব সেই ব্যক্তিক আপোনালোকৰ ডিপাৰ্টমেন্টৰ হি হেড থাকিব আৰু যি পৰীক্ষাসমূহ চলাব কন্ট্ৰোলিং অফিচাৰ যি আছে তেওঁৱে তেওঁলোকক মাতিব পাৰিব যিকোনো সময়ত কোৱা হৈছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত আপোনালোকৰ এই লাৰ্জ নাম্বাৰ অফ আননোন পাৰসন কি কৰে আপোনালোকৰ এন্ট্ৰি কৰে সোমাই মেইনলি আপোনালোকৰ ইভিনিং আৰু মৰ্নিং টাইমত তেওঁলোকে এন্টাৰ কৰে হেয়ে আপোনালোকৰ কি কৰিছে তলত যি দুটা পইণ্ট দিছে এই দুটা পইণ্ট তেওঁলোকে ষ্ট্ৰিক্টলি মেইনটেইন কৰিব ঠিক আছে আৰু এই আপোনালোকৰ যি গুৱাহাটী ইউনিভাৰ্চিটিৰ কেম্পাছ আছে কেম্পাছৰ সিকিউৰিটিৰ বাবে সুৰক্ষাৰ বাবে কৰা হৈছে ইয়াত আপোনালোকৰ দিছে অল এন্ট্ৰি গ্ৰেডছ ইউনিভাৰ্চিটি shall remain closed for outsider from 5 am to 10 am অৰ্থাৎ ৰাতিপুৱা 5 বজাৰ পৰা 7 বজালৈকে আপোনালোকৰ ইউনিভাৰ্চিটিৰ যি দুৱাৰ আছে গেট আছে সেই গেটও বন্ধ থাকিব আৰু কাৰফিউৰ সময়ত অৰ্থাৎ 1 বজাৰ পৰা নেক্সট দিনা ৰাতিপুৱা 5 বজালৈকে আপোনালোকৰ যি গেট থাকিব সকলোবিলাক গেটে কিন্তু ইয়াত আপোনালোকৰ মেডিকেল ইমাৰ্জেন্সি হক ইমাৰ্জেন্সি সাৰ্ভিসেস লাইক ইলেক্ট্ৰিসিটি ওয়াটাৰ সাপ্লাই সিকিউৰিটি সাৰ্ভিস এনেকুৱা আৰু যি পৰীক্ষা আছে পৰীক্ষাৰ লগত যি সম্পৰ্ক থাকিব সেই সকলোবিলাকত আপোনালোকৰ ৰেহাই দিয়া হৈছে গতিকে এই জানুৱাৰীনত ইহিনী আছিল আপোনালোকৰ পৰীক্ষাৰ কথাও কিছু ক'লে লগতে আপোনালোকৰ বিশেষ কিছুমান পদক্ষেপৰ কথা ক'লে গতিকে তাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিলো আশা কৰো আপোনালোকে এই ভিডিওটোৰ জৰিয়তে কিছু পৰিমাণে হলেও উপকৃত হ'ল যদিহে ভাবে আপোনালোকে এই ভিডিওটোৰ জৰিয়তে কিছু পৰিমাণে হলেও উপকৃত হৈছে তেতিয়াহলে অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব এই ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে অনুগ্ৰহ কৰি ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ এই বাচ্চালা পৰিয়ালৰ এজন গুৰুত্বপূৰ্ণ সদস্য হিলক যদিহে ভাবে কিবা নকব লগা কথা কলো বা ফুল ইনফৰমেশন দিলো তেতিয়াহলে অনুগ্ৰহ কৰি ক্ষমা কৰি দিব অন্যটা ভিডিওত নিশ্চয় আপোনালোকক লগ পাম তেতিয়ালৈকে মই যদি কলিতা আজিলৈকে এই ভিডিওটোৰ পৰা বিদায় ল'ব বিচাৰিছো ধন্যবাদ জয় আই অসম